সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন এইটোৱে যি আমাক টোপনি আহিব নিদিয়ে। সফল লোকে নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে। আপুনি আপোনাৰ ভুল সময়ত স্বীকাৰ নকৰিলে আপোনাৰ অজ্ঞাতে পুনৰ ভুল হ'বই। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি ভুল স্বীকাৰ কৰে। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে। কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণে আহে। সমস্যাৰ পৰা পলায়ন কৰা মানে এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। সদায় কঠিনতাক এইটো জানিব দিয়ক যে আপুনি তাতকৈও বেছি কঠিন মানুহ। আপোনাৰ সপোন সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোন অগ্নিশলিতা নুমাই গ'লে আপুনি এক জটিল মৰাশলৈ পৰিৱৰ্তিত হ'ব। প্ৰিয় দৰ্শকবৃন্দ, এই বাণীকেইটাই আমি মনত বান্ধি লৈ সদায় যদি আগুৱাই যাওঁ, কেতিয়াও আমি কোনোদিনেই হাৰ নামানো। আমি হাঁহি হাঁহি সদায় কৰ্মমুখী হৈ আগবাঢ়িব পাৰিম। যিমান সমস্যাই নাহক কিয়, যিমান দুখ কষ্টই নাহক কিয়, আমি সকলোৱে আগুৱাই কৰ্মৰাজিৰ মাজেৰেই মানুহৰ লগতে মিলাপ্ৰীতি কৰি চলিব পাৰিম। ধুনীয়া পৃথিৱীখন আমি উপভোগ কৰিব পাৰিম। আহকচোন আমি এই বাণীকেইটা সকলোৰে মাজত প্ৰচাৰ কৰোঁ। সকলোৱে আমি ইয়াৰ পৰা জ্ঞানসমূহ আহৰণ কৰোঁ। ধন্যবাদ।